পোনপ্ৰথমতে মই আপোনাক ধন্যবাদ দিছোঁ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে আৰু যিসকলে এই চেনেলটো নতুন তেওঁলোকক মই জনাব বিচাৰিছোঁ যে মোৰ নাম নীলপৱন চহৰীয়া আৰু আপোনালোকক এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে মোৰ এক্সাইটমেণ্টটো অলপমান ধৰিব পাৰিছে কাৰণ আজি আমাৰ ঘৰলৈ আহিবলৈ গৈ আছে এজনী কণমানি আলহী আৰু সেই আলহীজনী হ'ল এটা সৰু লেব্ৰাডৰৰ পোৱালি। এতিয়া তাই বৰ্তমান শিলচৰৰ পৰা আহি আছে। শিলচৰৰ পৰা আহি তাইৰ ষ্টপেজ হ'ব বাইহাটা চাৰিআলি আৰু আমি ইয়াৰ পৰা গৈ বাইহাটা চাৰিআলিত তাইক আমি ৰিচিভ কৰিম। এইখিনিতে জনাব বিচাৰোঁ যে ডগীবোৰৰ লগত আমাৰ সম্বন্ধ বহুত পুৰণা আৰু সম্বন্ধটো হ'ল যে আমাৰ ঘৰৰ মানুহে কৈ থকা শুনো যে বহু বছৰ আগতে আমাৰ ঘৰত এটা লোকেল কুকুৰ আছিল। কুকুৰটো থকাৰ সময়ত মোৰ জন্মই হোৱা নাছিল। তাৰ কাহিনীটো হ'ল যে এদিনাখন সেই কুকুৰটো আমাৰ ঘৰলৈ আহিল। আহোঁতে আমাৰ ঘৰৰ পৰা ককা আইতাই তাক কিবা এটা খাব দিলে। খাব পাই সি আমাৰ ঘৰতে থকা হ'ল আৰু ক'তো নোযোৱা হ'ল। তাৰপিছত ককাইদেউ তাক আমাৰ ঘৰতে থাকিব দিলে। এনেকৈ বহু বছৰ থাকিলে আৰু তাৰপিছত তাৰ মৃত্যু হ'ল। সেই কুকুৰটোৰ পিছত আমাৰ এইজনী কুকুৰ হ'ব ছেকেণ্ড, মানে দ্বিতীয় হ'ব আমাৰ ঘৰত। এতিয়া আমি বাইহাটা চাৰিআলিলৈ যাম। বতৰটো অলপ বেয়া, বৰষুণৰ সম্ভাৱনা আছে, গতিকে বেছি দেৰি নকৰোঁ ব'লক। চ' গাইজ, আমি এতিয়া বতাহ বৰষুণ ধুমুহা নেওচি আমাৰ ঘৰলৈ যোনজনী কণমানি আলহী আহিব তাইক আনিবলৈ গৈ আছোঁ। এতিয়া মোৰ লগত আছে এইজন মোৰ চাইল্ডহুড ফ্ৰেণ্ড বুলি ক'ব লাগিব, কুলদীপ। ইয়াকো বহুত দিনৰ মূৰত 15-16 বছৰ হ'ল নেকি? বহুত বছৰ মূৰত লগ পালোঁ। আৰু আমাৰ লগত আছে এইজন মোৰ দাদা আৰু এইজন হ'ল পুতু দা। আৰু মঙলদৈৰ পৰাও আমাক দুজন দাদাই যোগ কৰিব। গতিকে আৰু আহি থকা জাৰ্ণিটোত আমাৰ লগত আৰু কি হয় আপোনালোকক দেখাম। আহি গ'লোঁ বাইহাটা চাৰিআলিত। বিৰাট বৰষুণ দি আছে। ইয়াতে আছে আমাৰ পাপিটো হয় এইখিনিত। এতিয়া তালৈকে যাই ল'ম। বৰষুণ বহুত, গতিকে মই ভিজিলেও কেমেৰাটো ভিজাব নোৱাৰোঁতো। বলক। এই নীলা বাকচটোৰ ভিতৰতেই তাই শুই আছে একান্ত মনে, যিহেতু ইমান দূৰৰ পৰা আহিছে, ভাগৰো লাগিছে। এতিয়া আমাৰ এই যোনটো পাপি, এই পাপিটোক এতিয়া আমি অলপমান ফাৰ্ষ্ট যোনটো ভেকচিনেশ্যনৰ ড'জ সেইটো ভেকচিনেশ্যন কৰিম। তাৰপিছত ধুনীয়াকৈ কেনেকৈ কি খুৱাব লাগে সেইখিনি কৰি গোটেইখিনি জানি আমি ইয়াৰ পৰা যাম আৰু। যেনি উঠ, খাব লাগিব এতিয়া। উঠ। গুড গাৰ্ল। তাই জন্ম হোৱাৰ পিছৰে পৰা চেৰেলেক খাই আহিছে, গতিকে আমি তাইক বৰ্তমান আৰু প্ৰায় এসপ্তাহ দুসপ্তাহলৈকে চেৰেলেকে খুৱাম। ৰাতিপুৱাটো খাই উঠিছে, এতিয়া দুপৰীয়াৰ সময় হৈছে। দুপৰীয়া তাক এই চেৰেলেক খুৱাব লাগিব। দি আছোঁ। এতিয়া আমি বৰ্তমান দুপৰীয়া সময় হৈছে, গতিকে 2.5 চামুচ দিনত। একচুৱেলি পাপিবোৰ 3 মাহ নোহোৱালৈকে সিহঁতক প্ৰায় দিনত 3-4 মান দিবই লাগে। আমি বৰ্তমান 4 বাৰকৈ দি আছোঁ। ভাটিবেলাটো অকণমান লাইটকৈ দিওঁ, বাকীখিনি সময়ত অকণমান হেভি থাকে। আৰু ইহঁতক সদায় চেৰেলেক খোৱাত অলপ গৰম পানী দিব লাগে। ভালকৈ মিক্স কৰি লওঁ। হৈ গ'ল আমাৰ চেৰেলেক ৰেডি। যেনি গুড গাৰ্ল। এটা অভ্যাস কৰাইছোঁ, সদায় মুখখনত লাগি থাকিলে এটা বিচাৰি থাকে মোৰ মুখখন মুচিবৰ কাৰণে। মুখখন মুচি ল। এইফালে গুড গাৰ্ল। আৰু এবাৰ গুড গাৰ্ল। আজি এই ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ আৰু ভৱিষ্যতলৈ ভিডিঅ'বোৰত তাইক দেখি থাকিব। আৰু তাই অহাৰ লগে লগে ঘৰত অকণমান ডিচিপ্লিনো বাঢ়িল আমাৰ বিশেষকৈ। গতিকে আজিলৈ আহিছোঁ, ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম বেলেগ দিনা আপোনাক। ধন্যবাদ। চি ইউ চুন।